এভৰিৱান জুভেনিজ ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া সময় প্ৰায় 9মান বাজিবৰ হ'ল আৰু ময়ো খাই বৈ আজৰি হ'লোঁ আৰু এখেতকে পঠিয়ালোঁ ডিউটিলৈ আৰু আগৰ ব্লগটোত মোক ইমান ধুনীয়াকৈ আপোনালোকে কমেণ্ট দিছে ইমান ভাল লাগিছে কিছুমানে মোক ফেচবুকতো কমেণ্ট দিছে হোৱাটছআপতো কৈছে ইমান ভাল লাগিছিলে মই ভবাই নাছিলোঁ যে আপোনালোকে ইমান ভালকৈ কমেণ্ট কৰিব সেনেকৈ কমেণ্ট পালে বহুত ভাল লাগে সঁচাকৈ আৰু মই ইউটিউব কৰি পেলাই ইমান ভাল কমেণ্ট পাম বুলি কেতিয়াও ভবাই নাছিলোঁ আৰু ইউটিউবৰ এতিয়ালৈকে একো হোৱাই নাই আপোনালোকে দেখিছেই কিমানটা ছাবস্ক্ৰাইবাৰ হৈছে তথাপিও কিন্তু যিসকলে ভাল ভালকৈ কমেণ্ট দিয়ে সেইসকলক কমেণ্ট পাই পেলাই মানে মনত বহুত সাহস হয় ইউটিউবটো কৰি যাবলৈ চেনেলটো গ্ৰ'থ হওক নহওক কিন্তু আপোনালোকৰ কমেণ্টবিলাক পাই মোৰ বহুত ভাল লাগিছে সঁচাকৈ আৰু মইতো কৈছিলোঁ আৰু ঘৰলৈ যাম বুলি ঘৰলৈ যাম হয় কিন্তু আজিকালি যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে নহয় ঘৰলৈ যাবলৈ অকলে এনেকৈ ভয় লগা হৈছে কাৰণ আমি ক'ত কেনেকৈ কি মানুহ লগ পাই যাওঁ ঠিকান নাই কাৰণ আমাৰ নিজৰ জেগাডোখৰতে ছেফটি নাইকিয়া নিচিনা হৈছে কেতিয়া ক'ত কি হৈ যায় কোনো ধৰিব নোৱাৰি বিশেষকৈ আমাৰ ছোৱালীসকলৰ কাৰণ আমাৰ কোনো ছেফটি নাই কাৰণ ল'ৰা মানুহৰ একো নাই য'ত ত'ত গ'লেও তেওঁলোকে যাব পাৰে কিন্তু আমি ছোৱালী হওক বোৱাৰী হওক আজিকালি মানে একো ছেফটি নাইকিয়া নিচিনা হৈছে সেইটো কাৰণে অকলে নিজৰ জেগাত যাবলৈও ভয় লগা হৈছে কিন্তু উপায় নাই যাবই লাগিব আমি ষ্ট্ৰং হ'ব লাগিব তেতিয়াহে আমাক কোনেও একো কৰিবলৈ সাহস নকৰিব আৰু আপোনালোকে যেনেকৈ যি নহ'লেও হ'লেও ছোৱালীসকলক বিশেষকৈ কৈছোঁ লগত কিবা এটা মানে এনেকুৱা এটা বস্তু ৰাখিব যাতে আপোনাৰ কিবা এটা বিপদ হ'লেও যাতে মানে এট্ৰেক্ট কৰি পেলাই হ'লেও মানে বাচি যাব পাৰে তেনেকুৱাকৈ কিবা এটা নহয় কিবা এটা বস্তু ৰাখিব সেয়াই আৰু কাৰণ সেইটো সময়ত আমাৰ নিজৰ মা দেউতাও লগত নাথাকে বা হাজবেণ্ডো লগত নাথাকিব পাৰে আমি যেতিয়া অকলশৰে ক'ৰবাত যাম সেইটো কাৰণে নিজৰ ছেফটি আমি নিজে কৰিব লাগিব আপোনালোকৰ পাৰ্চবিলাকত এনেকুৱা বস্তু ৰাখক যাতে স্প্ৰে এটা ৰাখক বা কিবা সৰুকৈ কিবা মানে কিবা এটা বস্তু ৰাখক আৰু মানে স্প্ৰে ৰাখিলেও আপোনালোকে কিবা এটা স্প্ৰে কৰি হ'লে আমি নিজকে বচাব পাৰিম এতিয়া নিজৰ ছেফটি নিজে কৰিব লাগিব কাৰণ সকলো সময়তে আমাৰ ঘৰৰ মানুহ আমাৰ লগত নাথাকে সেইটো কাৰণে যেনেকুৱা দিন আহিছে নহয় আজিকালি মানুহ মাৰিবলৈও আজিকালি ভয় নকৰে যদি হাঁহ কুকুৰা এটা মাৰিবলৈ অকণমান চিন্তা কৰে কিন্তু মানুহ মাৰিবলৈ একেবাৰে চিন্তা নকৰে আজিকালি মানুহবোৰ একেবাৰে দানৱৰূপী হৈছে বুলিয়ে ক'ব লাগিব মৰম চেনেহ আগৰ নিচিনা নহয় আজিকালি চাবচোন আপোনালোকে আগৰ মানুহৰ যিমান মৰম চেনেহ আছিলে আজিকালি মানুহবিলাকৰ মৰম চেনেহ একেবাৰে নাইকিয়া হৈ গৈছে হিংসা হিংসি ভাৱটো অলপ বেছি হৈছে সেইটো কাৰণে আমি নিজৰ ছেফটিটা নিজে ল'ব লাগিব সেয়াই আৰু ইমানখিনিয়ে ক'লোঁ ইমানখিনিয়ে ক'ব লগা আছিলে কাৰণ ময়ো যিটো উপলব্ধি কৰিছোঁ বা যেনেকুৱা পৰিস্থিতিবোৰ দেখিছোঁ দেখি শুনি পেলাই মই সেইকাৰণে এইখিনি কথা ক'লোঁ তেনেহ'লে আজিৰ ব্লগটো মই এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ ব্লগটো আপোনালোকে চাই যাব শেষলৈকে এইখিনিতে মই দুগৰাকীমান ছাবস্ক্ৰাইবাৰ্ছক বহুত ধন্যবাদ দিব লাগিব কাৰণ তেখেতলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে শ্বেয়াৰ কৰিছে মই নিজে দেখিছোঁ কাৰণ মোৰ যদি লগৰ বা ঘৰৰ কোনোবা পৰিয়ালবৰ্গই যদি ছাবস্ক্ৰাইব কৰা নাই বা শ্বেয়াৰ কৰা নাই কিন্তু অচিনাকি দুগৰাকী হৈয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে লগতে শ্বেয়াৰ কৰিছে আৰু ইমান ধুনীয়া কমেণ্ট দিছে বহুত ভাল লাগিছে সঁচাকৈ তেনেকুৱা ছাবস্ক্ৰাইবাৰ পালে সঁচাকৈ বহুত ভাল লাগে কাৰণ আমাৰ নিজৰ মানুহখিনিয়ে যদি আমাক যদি আগুৱাই নিবলৈ যত্ন নকৰে তেতিয়াহ'লে আমি কেনেকৈ আগবাঢ়িম নহয় জানো সেয়াই আৰু তোমালোকলৈ বহুত ধন্যবাদ এনেকৈও মোক সদায় ছাপোৰ্ট কৰি যাবা বুলি আশা কৰিলোঁ ভাল লাগিলে সঁচাকৈ ইমান যে মৰম দিছে আৰু ইমান আৰু সেইদিনাখন ব্লগটো মই কণ্টিনিউ নকৰিলোঁ আজি কাৰণ দেওবাৰ আৰু এতিয়াহে মই ব্লগটো কণ্টিনিউ কৰিছোঁ নহ'লে ভাত ৰান্ধোঁগৈ ব'লক আৰু এখেত বজাৰলৈ গৈছে মোক মাছ আনি থৈ গ'ল আজি আমাৰ ছানডে স্পেচিয়েল মাছ আছে মাংস চাংসবোৰ বৰকৈ খোৱা নাই এইকেইদিন বৰকৈ মাংস খালে মই পেটৰ প্ৰব্লেম কৰে এখেতৰ পেটৰ প্ৰব্লেম কৰে আৰু এইফালে এয়া মাছ আছে মাছ বনাম মাছ আৰু আজি মাছৰ লগত বন্ধাকবি বনাম বন্ধাকবি আৰু মাছ বনাম আৰু দাইল চাইল কিবা এটা বনাব লাগিব আৰু পাপৰ ফ্ৰাই কৰিম তেনেকৈয়ে খাম আৰু আজি তেনেহ'লে এইফালে কেৰাহী পাতি থৈছোঁ মই তেল গৰম হৈছে মাছটো বনাই লওঁ পাছত লগ পাই আছোঁ আজি মোৰ লগত এজনী অকণমানি আছেহি দেখিছেনে ওচৰৰে হয় এইজনী মোৰ লগতে থাকেহি সদায় আহি পেলাই হাই কৰি দিয়া হাই কৰি দিয়া ভালকৈ কোৱা আকৌ হাই কৰি দিয়া চুংকু কৈ দিয়া এই সদায় মোৰ লগতে থাকে এইগৰাকী আমাৰ আলহীগৰাকী ৰাতিপুৱা আহি তিয়ঁহ খাই আছে এইফালে এজনেও খাই আছে
চুংকু ভালনে ভালনে ভাল এখন এনেকৈ পাৰি ল পৰি যাব নহ'লে পাৰি ল পৰি যাব নহ'লে এইগৰাকী আহিয়ে মোৰ কাম বঢ়াই থাকে সৰু ল'ৰা ছোৱালী এনেকৈ ভাল লাগে যিমানে যি কৰিলেও ভাল লাগে মোৰ এনেও সৰু ল'ৰা ছোৱালীবিলাক ভাল লাগে বাইদেৱে আমাৰ এইবোৰ কৰি থাকে আৰু তাই এনেকুৱাই কৰি থাকে আহি পেলাই ভালো লাগে অকলে অকলে থাকোঁ যিহেতু গুড ইভিনিং আৰু এতিয়া সময় প্ৰায় 5মান বাজিব হ'ল আৰু আমি অকণমান ওলাই যাব লৈছোঁ এনেই অকণমান ওলাই যাওঁ কাৰণ দেওবাৰ যিহেতু সেইকাৰণে অকণমান ওলাই যাওঁ অকণমান ওলাই গ'লে মনটো ফ্ৰেছ লাগিব এনেই আমনি লাগিছে ঘৰত থাকি সেইকাৰণে ওলাই যাওঁ আপোনালোকৰ লগত লৈ যাওঁ গৈ থাকোঁ ব'লক আমি এতিয়া উলিয়ালো নহয় অঁ আৰু যে এই বিল্ডিংটো দেখিছে নহয় এই বিল্ডিংটো কণ্ডেম কৰিলে এই ৰেলৱে নহয় গোটেই বস্তুবোৰ কণ্ডেম কৰি কৰি গৈ আছে কি যে হ'বগৈ নহয় আৰু আমাৰ মুখৰ আগতে সেইটো নামঘৰ আছে দেখিছেনে ওচৰতে একেবাৰে আৰু সেইটো আমাৰ কোৱাৰ্টাৰ সেইটো আমি আহি পালোহি আজি ব্ৰহ্মপুত্ৰ পাৰলৈ আহিছোঁ কিন্তু আজি মানুহ বহুত আছে দেখিছেনে চাওক ইমান মানুহ গোটেই মানুহ আছে আৰু এইফালে গোটেই মানুহ চাওক গোটেই মানুহ আছে আজি কিবা আছে নে কি নাজানো ইমান মানুহ আছে সেয়া আৰু ভাল লাগিছে আহি পেলাই আজি আপোনালোকক দেখুৱাম বাৰু চাই যাওক এয়া চাওক ধুনীয়া লাগিছে নহয়নে এতিয়া পানী শুকাইছে যে সেইকাৰণে ভাল লাগিছে মই গমেই পোৱা নাছিলোঁ ডিব্ৰুগড়ফালে নাৱৰীয়াই নাও বাই আছে দেখিছেনে ধুনীয়া লাগিছে নহয়নে এনেকুৱা সময়ত আহিবচোন আপোনালোকে কোনোবা যদি ডিব্ৰুগড়ত আছে বিৰাট ভাল লাগে আহি পেলাই বহুত ধুনীয়া লাগে মনটো বহুত ফ্ৰেছ লাগে আহিব আপোনালোক কোনোবা যদি অহা নাই আমি আহি পালোহি এনেই অকণমান ওলাই গৈছিলোঁ ব্ৰহ্মপুত্ৰ পাৰলৈ গৈছিলোঁ ভাল লাগিলে বহুত আৰু আজি মানুহো বহুত হৈছিলে আনকালে মই আৰু এবাৰ গৈছিলোঁ আগতে এবাৰ তেতিয়া কিন্তু ইমান মানুহ নাই হৈছিলে কিন্তু আজি বহুত মানুহ হৈছিলে ভাল লাগিলে গৈ পেলাই গধূলি সময়ত ওলাই গ'লে এনেও ভাল লাগে কিন্তু এতিয়াহে মোৰ আহি পেলাই অকণ মূৰৰ বিষ উঠিছে কি কাৰণে জানো বেমাৰী যে যেতি হৈয়ে থাকে সেয়াই আৰু এতিয়া 6:30 বাজিব হ'ল তাৰপৰা আহি পেলাই আমি এনেই অকণমান মানে টাউনত টাউনেদিকৈ এনেকৈ এপাক হৈ আহিলোঁগৈ এতিয়া আহি পালোহি বাৰু আৰু এতিয়া আজি ব্লগটো মই ইমানতে সামৰিম আৰু কাৰণ ভিডিঅ' এডিটিঙৰ কাম আছে যিহেতু আৰু
ব্লগটো তেতিয়াহে সোনকালে দিব পাৰিম আপোনালোকক মই ব্লগটো আজিয়ে দিম বুলি ভাবিছোঁ সেইটো কাৰণে এতিয়া মই ব্লগটো সামৰোঁ যদিহে মই ব্লগটো চাই ভাল পায় এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ চেনেলটোত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনে আজিলৈ আহিছোঁ বাই